আইতা আপোনাৰ কিমান মান বয়স হ'ল বাৰু আশী পালেগে হপাই নেকি 100 বছৰ আহিছো মৰিবলে 100 বছৰ থাকিব লাগিব বোলে আছে বাৰু তেনেকুৱা মানুহ 100 বছৰ খাই মোৱা পিতেকো মৰিলে আৰু দদ বুঢ়াটো 90 মান হ'লগৈ 90 বছৰ এইবোৰ বুজিছ বাপকি মাইকী খোৱা মানুহ বেগেত নমৰে বুঢ়াটো বাপেক সৰুতে মৰিলে এই ভূমিকম্প হওঁতে আপোনালোক আছিলে নাই 50 চনত আছো আকৌ আছে ভূমিকম্প 7 দিন 7 ৰাতি তেতিয়া আপুনি বিয়া সোমালে নাই ছোৱালী আছিলে 7 দিন 7 ৰাতি ভূমিকম্প হৈ আছিলে চোতালতহে ভাসি যায় আপুনি জীয়ৰী হৈ আছিলে নহয় মই ল'ৰাই হৈ আছিলোঁ জীয়ৰীও হোৱাই নাই আছিলে সৰু হৈ আছিলে শান্তি হোৱাই নাই মাছ আনি পুখুৰীৰ পৰা চোতালত মাগুৰ চাবিনে গৰৈ চাবিনে পুঠি চাবিনে কাৰৈ চাবিনে এই পুখুৰীটো এইখন চোতাল সেইটোৱে পুখুৰী 7 দিন 7 ৰাতি আমাৰ আয়ে এই চোতালত ভাসি যায় নিশাটো চোতালতে থাকোঁ এই দেউতা ককা এই আঁঠুতে মই মূৰটো এনেকৈ পেলাই শুই থাকোঁ তাৰপৰা সেই কোন জেগাত আছিলে তেতিয়া আইতাহঁতে এই আমাৰ আহোম গাঁও পৰে যোৰহাট নে গোলাঘাট গোলাঘাট আহোম গাঁও আহোম গাঁও গোলাঘাটে পৰে কঠাৰীহাট কছাৰীহাট 7 দিন 7 ৰাতি দেই এতিয়া চৌকত আকৌ নাই হিলিয়ে আছিলে নে এটা ঘৰ দুৱাৰ গোটেই হিলিয়ে আছিলে নে সদায় সদায় 7 দিন 7 ৰাতি ৰাম ৰাম এতিয়া সেইবোৰ মানুহে নাই পোৱা বহুত জোৰে জোকাৰণি মাৰিছিলে চাগে এই এনেকেই গা ঘেলো ঘেলো এই ল'ৰাবোৰক যে নথয় গা ঘেলো ঘেলো বুলি এতিয়া আমি সৰুতে গা ঘেলো সদায় 7 দিনকে 7 ৰাতি মালি কথা নহয় দেই বৰপুলত গাড়ী পোৱাও মই পাইছোঁ গাড়ীও পৰিছিলে ভূমিকম্পতে নে কেতিয়া পৰিছিলে পাহৰিলো মই গাড়ী পোৱাও পাইছোঁ ভূমিকম্পৰ পাছত পাছত কোন জেগাত পৰিছিলে আইতা এই কি কয় আমাৰ এটা সেই বৰপুল বুলি কয় জেগা বৰপুল গাড়ী যোৱা ষ্টেচনৰ হেৰিতে পৰিছে তাতে পৰিছে আমাৰ গোলাঘাটতে তাত দুবাৰ পৰিছে নহয় গাড়ী